মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৫ৰ খৰ বাকীখিনি অংক আলোচনা কৰিম। ১২ নম্বৰটো চোৱা কি আছে। ৬৬৬ক কিহেৰে হৰণ কৰিম আমি? ১৪ৰে। আমি লিখিম ৬৬৬ নহয় ৮৬। ৬৮৬ক আমি কিহেৰে হৰণ কৰিম? ১৪ৰে। লিখিছোঁ আমি ৬৮৬, ইফালে হৰণ দিম ১৪। তো ১৪ক ৪ বাদ দিলে কিমান হ'ব? ১৪ ৪ গুণ ৫৬। এতিয়া বিয়োগ কৰিলে কি হ'ব? ৮ৰ পৰা ৬ বিয়োগ কৰিলে ২, ৬ৰ পৰা ৫ বিয়োগ কৰিলে ১, ১২। ১২টো চোৱা ১৪তকৈ সৰু, গতিকে হৰণ নাযাব। আমি কি কৰিম? ৬টো নমাই আনিম। ৬টো নমাই আনিলে কি হ'ল? ১২৬। এতিয়া ১৪ৰে কি পূৰণ কৰিলে? ১৪ৰ লগত কি পূৰণ কৰিলে ১২৬ হ'ব? চোৱা ১৪ 9টা কোৱা। ১৪ 9 গুণ কিমান হ'ব? ১৪ 9 গুণ ১২৬। ১২৬। অতএব কি লিখিম? যে অতএব ভাগফল সমান সমান কিমান পালোঁ? ৪৯। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? ১৫ নম্বৰটো চোৱা কি আছে। ইয়াত আছে ১১১৬ক কিহেৰে হৰণ কৰিব লাগে? ১৮। লিখিম কি? যে ১১১৬ হৰণ ১৮। এতিয়া প্ৰথমে চাম এইটো হাজাৰৰ ঘৰৰ অংকটো কি আছে? ১ সৰু, হয় নে নহয়? ১৮তকৈ সৰু, গতিকে তাৰ লগত কি আছে? ১ ১১ হ'ব। এইবাৰ ১১টো কি হ'ব? ১৮তকৈ সৰু। তেনেহ'লে এইবাৰ এই তিনিটা ল'ম। তিনিটা ল'লে কি হ'ল? ১১১। এইবাৰ কি কৰিম? ১১১ক ১৮ৰে হৰণ কৰিম। ১৮ৰে ১১১ক হৰণ কৰিলে কি হ'ব? ৬ বাদ দিলে ৬ ১৮ গুণ কিমান হ'ব? ৬ ১৮ গুণ হ'ব তোমাৰ কিমান? ১০৮। ৬ ১৮ গুণ হয় ১০৮। এতিয়া চোৱা ১১১ৰ পৰা ৮ বিয়োগ কৰিলে কিমান হ'ব? ৩। ৩। এবাৰ কি কৰিম? ৬টো নমাই আনিম। ৬ নমাই আনিলোঁ কি হ'ল? ৩৬। ১৮ ২ গুণ কিমান হ'ব? ১৮ ২ গুণ ৩৬। ১৮ ২ গুণ ৩৬। তেনেহ'লে কি লিখিম? যে অতএব ভাগফল, অতএব ভাগফল সমান সমান কিমান পালোঁ? ৬২। ৬ ২ ৬২ হ'ল। এইটোৱে তোমালোকৰ উত্তৰ। এবাৰ চোৱা ১৭ নম্বৰটো কি আছে। ১৩৯২ কিহেৰে হৰণ কৰিব লাগে? ১৬ৰে। আমি লিখিছোঁ ১৩৯২ হৰণ কিহেৰে কৰিম? ১৬ৰে। তেনে ১৬ৰে কৰিলে কিমান বাদ যাব? প্ৰথমে কাক কৰিম? একক নাযাব, কাৰণ একটো সৰু। তাৰপিছত ১৩ ল'লে ১৩কো নাযাব, ১৩ সৰু। তেনেহ'লে কি কৰিম? তিনিটা সংখ্যা ল'ম। ইয়াৰ তিনিটা অংক ল'ম। কি হ'ব? ১৩৯। ১৩৯ক প্ৰথমে ১৬ৰে হৰণ কৰিম। ১৬ৰে হৰণ কৰিলে কিমান বাদ যাব? ৮ বাদ যাব। ৮ 16 গুণ হ'ব কিমান? ১২৮। ১২৮ হ'ল। এতিয়া বিয়োগ কৰা। বিয়োগ কৰিলে কি হ'ব? ৯ৰ পৰা ৮ গ'লে ১, ইফালে ৩ৰ পৰা ২ গ'লে ১। ১১টো কি হয়? ১৬তকৈ সৰু হয়, গতিকে ২টো নমাই আনিম। কিমান হ'ল? ১১২। ১১২ক ১৬ৰে হৰণ কৰিলে কিমান যাব? ৭ বাদ যাব। ৭ 12 গুণ ১১৬। ১১৬টো নহয় ১১২, 0 থাকিল। তেনেহ'লে লিখিম কি? অতএব ভাগফল সমান সমান কিমান পালোঁ? ৮৭, হয় নাই? এইটো তোমালোকৰ উত্তৰ। বুজি পাইছা? এইবাৰ চোৱা ২০ নম্বৰটো কি আছে। ১৩৪০ হৰণ কি হ'ব? ২০। ১৩৪০ হৰণ ২০। প্ৰথমে কি কৰিম চোৱা। ১ কৰিলে কি হ'ব? একক নাযাব। ১৩ ল'লে ১৩টো সৰু ২০তকৈ। তেনেহ'লে কি হ'ব? এই তিনিটা ল'ম। কিমান হ'ল? ৩৪। ১৩৪ক কৰিলে কিমান বাদ যাব? আমি ৬ দি কৰিলে ৬ ২০ গুণ কিমান? ১২০। ১২০। এতিয়া বিয়োগ কৰা। কি হ'ব? ৪। বিয়োগ কৰিলে ১। ১৪টো সৰু হয় নাই ২০তকৈ, গতিকে ০টো নমাই আনিম। ০ নমাই আনিলোঁ কিমান হ'ল? ১৪০। তেনেহ'লে কি বাদ যাব? ৭ বাদ যাব। ৭ ২ গুণ ১৪। ৭ দিয়ে ১২০ক পূৰণ কৰিলে কিমান হ'ব? ১৪০। মিলি গ'ল।
তেনেহ'লে কি লিখিম যে অতএব ভাগফল সমান সমান 67 এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ